Welcome students, more central apanak swagatam janaisu. Aisu next question or fale question number 3 ami agor keita korisu 6ta gonit korisu aji 7 number gonit to amar 3 number gonit kita ki disil jen tolor protito সংখ্যা a plus ib arkhit prakash kore amar agote 6ta gonit goise ami enokwa ke korisu a plus ib arkhit prakash korisu etu last মই এক্সট্ৰা কে কৰিছো কাৰণ এটো অলপ বুজিব লগা আছে সো আমি সলিউশনৰ পৰা আগবাৰো আমাক ফাৰ্ষ্টত কোৱেশ্চনটো দিছে -1 into root -1 whole to the power 4n plus 3 আৰু কি কৈছে যত n এটা ধনাত্মক অখণ্ড সংখ্যা ফাৰ্ষ্টত তো এইটো জানিব লাগিব যেন ধনাত্মক অখণ্ড সংখ্যা কোনবিলাক হয় yes কোনবিলাক 1 ৰ পৰা স্টার্ট কৰি পজিটিভ ইনফিনিটি লৈ যিমান সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 দশমিক নহব কিন্তু দশমিক ভগ্নাংশ ৰুটবাৰ এবিলাক নহব যিমান আছে 1 ৰ পৰা স্টার্ট কৰি ইনফিনিটি লৈ পজিটিভ ইনফিনিটি লৈ সব ধনাত্মক অখণ্ড সংখ্যা এতিয়া কথা হল যেন যদি ধনাত্মক অখণ্ড সংখ্যাৰ লগত 4 এটা পূৰণ আছে প্লাস 3 আছে তেনেহলে সেই সংখ্যাটো এটা যুগ্ম সংখ্যা হ'ব নে অযুগ্ম সংখ্যা হ'ব 4n plus 3 n টো এটা অখণ্ড সংখ্যা যিকোনো হ'ব পাৰে 1 2 3 4 5 6 7 8 যিকোনো হ'ব পাৰে তেনেহলে সেই 1 যিকোনো এটা অখণ্ড সংখ্যা n ৰ ঠাইত বহুৱাৰ পিছত আমি 4 ৰ লগত পূৰণ কৰাৰ পিছত যদি 3 ৰ লগত যোগ কৰো আমাৰ সেই যোনটো সংখ্যা আহিব সেই সংখ্যাটো ধনাত্মক হ'ব নে যুগ্ম হ'ব নে অযুগ্ম হ'ব yes কি হ'ব হেতু অযুগ্ম হ'ব কেনেকে হ'ব আমি ভালকে শুনিবা যেন আমি যিকোনো সংখ্যাকে যদি আমি যুগ্ম সংখ্যাৰ লগত পূৰণ কৰো হেতু এটা কি হ'ব যুগ্ম সংখ্যা ফার্স্ট অযুগ্ম নহয় মই ফার্স্ট মোৰ কথাখিনি ভালকে শুনিবা যিকোনো অখণ্ড সংখ্যাৰ লগত যদি আমি যুগ্ম সংখ্যা পূৰণ কৰো তেনেহলে যোনটো সংখ্যা হ'ব হেতু এটা যুগ্ম সংখ্যা হ'ব আৰু যুগ্ম সংখ্যাৰ লগত যদি আমি অযুগ্ম সংখ্যা যোগ কৰো কি হয় সাপোজ 6 plus 3 9 হল 9 টো এটা অযুগ্ম সংখ্যা মানে আমি ক'ব পাৰো যে যুগ্ম সংখ্যাৰ লগত যদি অযুগ্ম সংখ্যা যোগ কৰো তেনেহলে অযুগ্ম সংখ্যা হ'ব যোনটো যোগফল হ'ব হেতু অযুগ্ম সংখ্যা হ'ব এতিয়া n ৰ ঠাইত সাপোজ মই 5 বহালো অখণ্ড সংখ্যা 4 এটা যুগ্ম সংখ্যা যদি যিকোনো অখণ্ড সংখ্যাৰ লগত যদি এটা যুগ্ম সংখ্যা পূৰণ কৰো হেতু এটা কি হ'ব যুগ্ম সংখ্যা হ'ব n ৰ ঠাইত 5 বহালে 4 5 গুণ 20 আৰু যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা বহালে অযুগ্ম সংখ্যা তাৰ মানে আমাৰ যে আছে 4n plus 3 এইটো এটা অযুগ্ম সংখ্যা এতিয়া আমি ভিতৰৰ কামখিনি কৰি লও -1 into root -1 ক আমি কি লিখিব পাৰো I 4n plus 3 I লগত -1 পূৰণ কৰিলে -2 থাকি যাব I লগত 1 পূৰণ কৰিলে I থাকি যাব এতিয়া আমাৰ I ৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে মানে সাপোজ -3 তেনেহলে কি আহিব -2 মাইনাস থাকি যাব I 3 বাৰ পূৰণ কৰিলে I থাকি যাব এগেইন যদি আমি বেলেগ এটা লও -I to the power 5 -2 অযুগ্ম বাৰ পূৰণ কৰিলে মাইনাস আহিব I to 5 বাৰ পূৰণ কৰিলে এগেইন I আহিব মানে আমি এইটো ক'ব পাৰো যেন যদি I ৰ ওপৰত অযুগ্ম সংখ্যা থাকে তেনেহলে হেতু ঘুৰি ঘুৰি I আহি যাব যিমান ডাঙৰ অযুগ্ম সংখ্যা নাথাকক কিয় I to the power
3 2 1 4 5 2 7 লাষ্টত 7 আছে মানে এইটো এটা অযুগ্ম সংখ্যা লাষ্টত এইখিনিৰ মান আমি ডাইৰেক্ট I হিচাপে লিখিব পাৰোঁ পাৰিম নে নিশ্চয় পাৰিম তো যেহেতু আমাৰ এইখিনিৰ মান আমি কি পাইছো অযুগ্ম তেনেহলে মাইনাসটো থাকি যাব অযুগ্ম হলে I ৰ ওপৰত যিমান ডাঙৰ অযুগ্ম নহওক কিয় হেতু ঘুৰি ঘুৰি আকৌ I এ আহি যাব যদি বুজি পোৱা নাই মই আকৌ চেষ্টা কৰিম তোমাক বুজোৱাৰ বলে সাপোজ I টু দি পাৱাৰ এবাৰ মাইনাস লোৱা নাই মাইনাসটো তো অযুগ্মবাৰ পূৰণ কৰিলে মাইনাস আহিব হেতু সকলোৱে জানে I টু দি পাৱাৰ 5 লৈছো I টু দি পাৱাৰ 5 ক I টু দি পাৱাৰ 4 ইনটু I হিচাপে লিখিব পাৰো I টু দি পাৱাৰ 4 ক I স্কয়াৰ হোল স্কয়াৰ ইনটু I স্কয়াৰৰ মান -1 হোল স্কয়াৰ ইনটু I -1 ক হোল স্কয়াৰ কৰিলে 1 ইনটু I ইজ ইকুৱেল টু এটো যেতিয়া আমি 5 লৈছিলো তেতিয়া I আহিল এগেইন মই বেলেগ এটা লৈছো 9 ললো সব এটো সৰি I টু দি পাৱাৰ 8 ইনটু I স্কয়াৰ ইনটু হোল টু দি পাৱাৰ 4 ইনটু I স্কয়াৰৰ মান -1 হোল টু দি পাৱাৰ 4 ইনটু I যেহেতু -4 বাৰ পূৰণ আছে তেনেহলে এটো প্লাস হৈ যাব 1 ক 4 বাৰ পূৰণ কৰিলে 1 এ থাকি যাব ইনটু I 1 ৰ লগত I পূৰণ কৰিলে এগেইন I মানে I ৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে ঘুৰি ঘুৰি হেতু I এ আহি যাব ব্ৰেকেটত লিখি দিবা যেহেতু 4n + 3 এটা অযুগ্ম সংখ্যা যদি যুগ্ম সংখ্যা হলে হয় তেনেহলে এইটো প্লাস হৈ গলে হয় এইটো I টো নাহিলে হয় তেতিয়া আমাৰ 1 আহিলে হয় এতিয়া যেহেতু আমাক a + ib আৰ্হিত প্ৰকাশ কৰিব দিছে তেনেহলে আমি 0 + I ইনটু -1 এনেকে লিখিব লাগিব যত a ৰ মানটো 0 b ৰ মানটো -1 মাজত প্লাস ৰাখিব লাগিব যেহেতু আমাক a + ib ৰ ফৰ্মত লিখিব দিছে a + ib ওকে আমাক এইখিনিক লগি লিখি দিলেই হৈ যাব আশা কৰিছো মোৰ যিখিনি বুজাইছো সেইখিনি বুজি পাইছে যদি বুজি পাইছে এটা লাইক কৰি দিব নেক্সট কোৱেশ্চনত নিশ্চয় লগ পাম